নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনালোঁ। মহাকাশৰ আচৰিত ৰহস্য চিৰিজত আপোনালোকে মহাকাশৰ অদ্ভুত ৰহস্যৰ বিষয়ে জানি আহিছে। যিবিলাক ৰহস্য আজিলৈকে বিজ্ঞানেও ভেদ কৰিব পৰা নাই। আহকচোন আজি মহাকাশৰ চবতকৈ বেছি ৰহস্য আৱৰ্তত থকা পদাৰ্থৰ বিষয়ে অলপ জানো আহক। আলোচনা কৰোঁ আহক। এই পদাৰ্থটোৱে বিজ্ঞানীসকলৰ মনত বহুত কৌতূহলৰ সৃষ্টি কৰিছে আৰু সৃষ্টি কৰিছে অলেখ প্ৰশ্ন। এই পদাৰ্থটো হ'ল ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জি। ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জি বিষয়ে বহুতো হলিউড মুভি, ছায়েন্স ফিকশ্যন মুভি বা বহুতো মুভিত ইয়াৰ বিষয়ে উল্লেখ আছে। বহুতো ছুপাৰ হিৰো বা ছুপাৰ ভিলেনে ডাৰ্ক এনাৰ্জি পায়, তাক অপপ্ৰয়োগ কৰে, আমাৰ পৃথিৱীখন জয় কৰিবলৈ আহে, ব্ৰহ্মাণ্ডখন ল'বলৈ আহে, ঠিক তেনেধৰণৰ। অসমীয়াত অৱশ্যে এই ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জি কি বুলি কোৱা হয় সেইটো অৱশ্যে মই এতিয়ালৈকে গম পোৱা নাই। আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। এই যে ডাৰ্ক এনাৰ্জি বা ডাৰ্ক মেটাৰ হ'ল ইউনিভাৰ্চৰ এটা ভুটীয়া বস্তু। এনেকুৱা এটা ভুটীয়া বস্তু যাক দেখা পোৱা নাযায়। ই পোহৰ প্ৰতিফলন নকৰে, প্ৰতিহৰণ নকৰে, পোহৰৰ লগত বিক্ৰিয়া নকৰে, পোহৰ বাদে একো বস্তুৰ লগত বিক্ৰিয়া নকৰে। খালি ইয়াৰ বিষয়ে অনুমানে কৰিব পৰা যায়। আমাৰ ইউনিভাৰ্চখনৰ 4-5% আমি দেখা বস্তু, তাৰমানে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰনে গঠিত অণু পৰমাণুৰ পৰা আৰম্ভ কৰি আমি দেখা পোৱা, স্পৰ্শ কৰিব পৰা, অনুমান কৰিব পৰা বস্তুবোৰ, গ্ৰহ, নক্ষত্ৰ, গছ-গছনি, মানুহ, জীৱ-জন্তু, তৰা, এই সকলো বা নিহাৰিকা, গেলেক্সি, ইউনিভাৰ্চৰ এই সকলোবোৰ বস্তু অনলি 4-5%। তেন্তে বাকী যোনবিলাক বস্তু থাকিলে তাৰ বাকীবোৰ হ'ল ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জি। ডাৰ্ক এনাৰ্জি ইউনিভাৰ্চৰ 72% আৰু ডাৰ্ক মেটাৰ 23%। আমাৰ ইউনিভাৰ্চখন ষ্টাৰ্ট হৈছিল বিগ বেং থিয়ৰী মতে। বিগ বেং থিয়ৰী মতে আমাৰ ইউনিভাৰ্চখন ষ্টাৰ্ট হৈছিল মাত্ৰ সৰু এটা বিন্দুৰ পৰা। আৰু তেতিয়াৰ পৰা আৰম্ভ কৰি আমাৰ ইউনিভাৰ্চখন প্ৰসাৰিত হৈ আছে, বহল হৈ আছে। কিন্তু আমি এইটোও জানো যে ইউনিভাৰ্চৰ ইটো বস্তুৰ লগত ইটো বস্তুৰ এটা আকৰ্ষণী শক্তি আছে বা আকৰ্ষণী বলে ক্ৰিয়া কৰি থাকে, বা যাক মহাকৰ্ষণ বল বুলি কোৱা হয়। এই মহাকৰ্ষণ বলৰ প্ৰভাৱত হিচাপ মতে ইউনিভাৰ্চখন লাহে লাহে প্ৰসাৰিত হোৱা বা বহল হোৱাটো কমি যাব লাগিছিলে, কিন্তু কমি যোৱা নাই। কি কাৰণে কমি যোৱা নাই? এই ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জিৰ বাবে। ডাৰ্ক এনাৰ্জি হ'ল মহাশূন্যৰ খালী স্থানত থকা এনাৰ্জি বা খালী স্থানত থকা মেটাৰ। যিহেতু সম্পূৰ্ণ ব্ৰহ্মাণ্ডখন ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জিয়ে ভৰি আছে প্ৰায় 95%, তেতিয়াহ'লে পৃথিৱী এই 95% ডাৰ্ক এনাৰ্জিৰ মাজেৰে গতি কৰাৰ বাবে, যিহেতু পৃথিৱীখনো গতিশীল, তেতিয়াহ'লে এনি টাইম, এনি ছেকেণ্ড, প্ৰতি ছেকেণ্ডত আমাৰ পৃথিৱীখন ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জিয়ে ভৰি আহিছে। গতিকে আমাৰ গাটো হয়তো এনি টাইম, এনি ছেকেণ্ড এই ডাৰ্ক মেটাৰ, ডাৰ্ক এনাৰ্জিয়ে খুন্দা মাৰি আছে, কিন্তু আমি গম পোৱা নাই, আমাৰ দেহৰ লগত একো বিক্ৰিয়া কৰা নাই বা একো কৰিব পৰা নাই। আনহাতে বিজ্ঞানীসকলৰ মতে এই ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জিয়ে গ্ৰহ, নক্ষত্ৰ, তৰাও সৃষ্টি কৰিব পৰা ক্ষমতা আছে। যদি সেইটো সত্য হয় তেতিয়াহ'লে হয়তো ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জিয়ে অদৃশ্য ইউনিভাৰ্চ, অদৃশ্য ব্ৰহ্মাণ্ড, অদৃশ্য পদাৰ্থ, অদৃশ্য জীৱ-জন্তুত সৃষ্টি কৰিব পাৰে। ঠিক চিনেমাবোৰত দেখুওৱা নিচিনা পেৰেলেল ইউনিভাৰ্চ। কিন্তু এই ডাৰ্ক মেটাৰ বা ডাৰ্ক এনাৰ্জি বোলা বস্তুবোৰ বনেৰে কিহে বা নিৰ্মিত কিহে? বিজ্ঞান এইটো চিৰ নহয় যে এইবিলাক বস্তু কিহেৰে নিৰ্মিত, কিন্তু এইটো চিৰ যে আমি দেখা সকলো বস্তু ইলেক্ট্ৰন, প্ৰটন বা নিউট্ৰনে নিৰ্মিত। কিন্তু এই ডাৰ্ক মেটাৰ বা পাৰ্টিকলবিলাক এই বস্তুৱে নিৰ্মিত নহয়। গতিকে এই ডাৰ্ক মেটাৰ নিৰ্মিত পাৰ্টিকলৰ নাম ৰখা হৈছে এছ পাৰ্টিকল, গড পাৰ্টিকল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰে যেন। ধন্যবাদ।